মোৰ ইউটিউব চেনেল অনলাইন হেল্পলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰোঁ। প্ৰথম পাঠটো আমাৰ কি আছিলে যে অসম আমাৰ ৰূপহী। প্ৰথমতে কি দিছে চাওক, ক নম্বৰ পাঠভিত্তিক ক্ৰিয়া। এই পাঠটোৰ লগত থকা প্ৰশ্নখিনি কৰ্মখিনি কৰিব লাগিব। প্ৰথমতে দিছে গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা। এতিয়া আমাক প্ৰথম কামটো দিছে কি যে গীতটি শুদ্ধকৈ পঢ়িব লাগিব আৰু যিবিলাক শব্দ আছে সেই শব্দবিলাক উচ্চাৰণবিলাক স্পষ্ট হ'ব লাগিব আৰু তাৰপিছত আবৃত্তি কৰিব দিছে। গতিকে এইখিনি তোমালোকে কৰিবা, ঠিক আছে। গীতটি একক আৰু দলীয়ভাৱে সমবেত সংগীত হিচাপে গোৱা। অৰ্থাৎ গীতটি যেতিয়া শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়িব পাৰিবা, আবৃত্তি কৰিব পৰা হ'বা, তেতিয়া তাক কি কৰিব, তাৰপিছত কৰিব যে আমাক কি এককভাৱে গাব দিছে সুৰ দি, আৰু বা 2-3জন একলগ হৈ সমবেত হৈ দলীয়ভাৱেও গাব দিছে। এইখিনি তোমালোকে কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা, উত্তৰ দিয়া এই প্ৰশ্নখিনিৰ আমি কি কৰিব লাগে, উত্তৰখিনি উলিয়াব লাগে। ক নম্বৰ প্ৰশ্নটো কি কৈছে, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। যে ভূপেন হাজৰিকাই এই যে উদ্ধকমাৰ ভিতৰত ৰাখিছে আই, এই আই শব্দটো কাক ব্যৱহাৰ কৰিছে বা আই বুলি কাক তেওঁ মাতিছে। উত্তৰটো কি হ'বগৈ, যে উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম ৰাজ্যখনক সম্বোধন কৰিছে। কাক কৰিছিল, কাক সম্বোধন কৰিছে, অসম ৰাজ্যখনক। অৰ্থাৎ অসম ৰাজ্যখনক তেখেতে আই বুলি মাতিছে। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰি অনাৰ কথা কবিতাটোত আমাক কৈছিলে। উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে। কি আদৰাৰ কথা কৈছে, সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে, ঠিক আছে। গ নম্বৰটো চোৱা, শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়। প্ৰশ্নটো বুজি পাইছা নিশ্চয়, যে শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়। উত্তৰটো হ'ব শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় বুলি কৈছে। কিহেৰে সজায়, তৰাৰে। শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় বুলি কৈছে, ঠিক আছে। নেক্সট প্ৰশ্ন ঘটো চোৱা, পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে। পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে বুলি সুধিছে। প্ৰশ্নটো বুজি পাইছেনে চোৱা, পাহাৰ মানে হৈছে ওখ ওখ ঠাই আৰু ভৈয়াম হৈছে সমতল ঠাই। পাহাৰত থকা আৰু পাহাৰ আৰু সমতল ঠাই মিলনৰ হেতু কিহে গঢ়ে বুলি সুধিছে। উত্তৰটো হ'ব অসম ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বাস কৰে। তেওঁলোকৰ ভাষাবোৰো বেলেগ বেলেগ। এই বেলেগ বেলেগ ভাষাই পাহাৰ ভৈয়ামৰ মানুহৰ মিলন হেতু গঢ়ে বুলি কৈছে, ঠিক আছে। মূলতঃ পাহাৰ ভৈয়ামৰ মানুহৰ মিলন হেতু কিহে গঢ়ে, ভাষাই। নম্বৰটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৰিব বিচাৰিছে। উত্তৰটো কি হ'ব চোৱা, এই গীতিকাৰ এইটো নম্বৰটো অসম ৰাজ্যত। এই অসম ৰাজ্যখন তেখেতৰ জন্মভূমি। এই ৰাজ্যখন ভাৰতবৰ্ষৰ পূৰ্বত হোৱা বাবে সূৰ্য প্ৰথমে উদয় হয়, মাটিবোৰ সাৰুৱা হয় আৰু পাহাৰ ভৈয়ামৰ সকলো মানুহে মিলা প্ৰীতিৰে বাস কৰে। সেইবাবে ডক্টৰ ভূপেন হাজৰিকাই এই অসম ৰাজ্যত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, ঠিক আছে। পূৰ্বত নেক্সট প্ৰশ্নটো চোৱা যা, যে এই 6 নম্বৰ প্ৰশ্নটো চোৱা, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে। সূৰ্য উঠা দেশ বুলি কোনখন দেশক বুজাইছে কবিতাটো আমাক দিছে। উত্তৰটো হ'ব কি, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম ৰাজ্যখনক বুজাইছে।
কাক বুজাইছে বুলি সুধিছিল নহয়, কি হ'ব অসম ৰাজ্যখনক। ঠিক আছে, দ্বিতীয় 6 নম্বৰটো চোৱা। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে। ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন যদিও বিচাৰে তেওঁ অসমৰ দৰে কি নাপাব এইটো সুধিছে। এতিয়া চোৱা উত্তৰটো, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি ক'তো নোপোৱাৰ কথা কৈছে। কি ৰসাল মাটি, অসমৰ দৰে ৰসাল মাটি তেওঁ পৃথিৱীত ক'তো বিচাৰি নাপাব বুলি তেওঁ কৈছে। এতিয়া চোৱা ইয়াতে এইটো প্ৰশ্ন যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। আমাক গীতিকাৰে অসমৰ পৰিৱেশটো কেনেকুৱা বুলি কৈছিলে, এটা আছে চাবা, মই লিখিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া সেউজীয়া বৰণৰ বুলি কৈছে। চিৰ বিনন্দীয়া সেউজীয়া বৰণৰ বুলি কৈছে, অৰ্থাৎ ইয়াৰ পৰিৱেশটো সদায় সেউজীয়া হৈ থাকে। ঠিক আছে, দলত আলোচনা কৰি বহলাই লিখা, অৰ্থাৎ 2-3জন লগ হৈ আলোচনাৰ মাধ্যমত এই প্ৰশ্নখিনি উত্তৰখিনি লিখিব দিছে। ক নম্বৰটো কি দিছে চাবা, ৰামধনু কি? ৰামধনু কি সুধিছে, আৰু ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? উত্তৰটো চাবা, এনেকুৱা লিখিলেও হ'ব। সূৰ্যৰ পোহৰত থকা 7টা ৰঙৰ সমষ্টি। এই ৰংবোৰ সচৰাচৰ দেখা নাযায়। যেতিয়া ৰ'দ দি থকা অৱস্থাত বৰষুণ হয় তেতিয়া বৰষুণৰ পানীৰ কণিকাবোৰৰ মাজেৰে সূৰ্যৰ ৰশ্মি পাৰ হৈ গ'লে এই 7টা ৰঙৰ সৃষ্টি হয়। আকাশত অৰ্ধবৃত্তৰ আকাৰত 7টা ৰঙে একোখন ধনুৰ আকাৰ লয়। ইয়াকে 7ৰঙী ৰামধনু বোলে। যেতিয়া বৰষুণ দি থাকে তেতিয়া কি হয়, বৰষুণৰ পানীৰ মাজেৰে যেতিয়া সূৰ্যৰ ৰশ্মি পাৰ হৈ যাব তেতিয়া সেই ৰশ্মি পাৰ হৈ গৈ এই 7টা ৰঙৰ সৃষ্টি কৰে, আৰু এই 7টা ৰং অৰ্ধবৃত্ত আকাৰত আকাশত দেখা পোৱা যায়, আৰু ইয়াকে 7ৰঙী ৰামধনু বুলি আমি কওঁ। এতিয়া নেক্সট প্ৰশ্নটো কি সুধিছে, তাৰ লগতে আৰু এটা প্ৰশ্ন কাটি দিছে চোৱা, আৰু পিছত ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? এতিয়া কি হ'ব যে ৰামধনু পৰ্বত পাহাৰ ভৈয়াম নদ নদী গছ লতা আদি সকলো বস্তুৰ ওপৰতে দেখা যায়। ইয়াকে গীতিকাৰে পাহাৰ ভৈয়াম একে কৰা বুলি ক'ব বিচাৰিছে। ঠিক সেইদৰে অসমৰ পাহাৰে ভৈয়ামে থকা সকলো জাতি জনজাতিৰ মানুহৰ ভাষাবোৰ যদিও বেলেগ বেলেগ তথাপিও সকলোৱে মিলা প্ৰীতিৰে বাস কৰি অতীতৰে পৰা আহিছে। গীতিকাৰ গৰাকীয়ে এই মিলা প্ৰীতিকে ৰামধনুৰ 7 ৰঙৰ লগত তুলনা কৰিছে। ঠিক আছে, খ নম্বৰটো চোৱা, লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? লৌহিত্য মানে হ'ল লুইত, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন। ব্ৰহ্মপুত্ৰ নদীখনক লৌহিত্য বুলিও কয়, লুইত বুলিও কয়। 3টা নাম পালোঁ ব্ৰহ্মপুত্ৰ নদীখনৰ। ব্ৰহ্মপুত্ৰ নদীখন এটা নাম, ব্ৰহ্মপুত্ৰ এটা নাম, লুইত এটা নাম, আৰু লৌহিত্য এটা নাম। ঠিক আছে, ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী আৰু এই নদীখন বহুত বহল। নদীখনৰ দুয়ো পাৰত সমান ঠাই থকাৰ উপৰিও বহুতো পৰ্বত পাহাৰ আছে। এই সমতল আৰু পৰ্বত পাহাৰবোৰত বিভিন্ন জাতি জনজাতিৰ বিভিন্ন ভাষা ভাষীৰ লোকে বসবাস কৰি আহিছে অতীতৰ পৰা মিলা প্ৰীতিৰে। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই এই মিলা প্ৰীতি কেৱল ব্ৰহ্মপুত্ৰ নদীৰ বাবেই সৃষ্টি হোৱা বুলি ক'ব বিচাৰিছে। এইবাবেই গীতিকাৰে ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণিপাত জনাইছে। ঠিক আছে, কিয় প্ৰণিপাত জনাইছিল? এইখিনিত যে প্ৰধান নদীখন বহুত বহল, নদীখনৰ দুয়ো পাৰত সমান ঠাই থকাৰ উপৰিও বহুতো পৰ্বত পাহাৰ আছে, আৰু পৰ্বত পাহাৰ এই সমতল আৰু পৰ্বত পাহাৰবোৰত কি আছে, বিভিন্ন জাতি জনজাতিৰ মানুহে বিভিন্ন ভাষা ভাষী মানুহো বাস কৰি আহিছে অতীতৰ পৰা কোনো হাই কাজিয়া নলাকৈ মিলা প্ৰীতিৰে। আৰু সেইকাৰণে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই এই মিলা প্ৰীতি কেৱল ব্ৰহ্মপুত্ৰ নদীৰ বাবে সৃষ্টি হোৱা বুলি কৈছে। ঠিক আছে, আৰু এইবাবে
তেখেতে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰকে প্ৰণাম কৰিছে। এতিয়া চাবা, গীতিৰ মূল কথাখিনি কোৱা আৰু লিখা। এই প্ৰশ্নটোৰ উত্তৰটো মোৰ আগৰটো ভিডিঅ'ত কি কৰা হৈছে, কবিতাটো পঢ়াই দি অৰ্থখিনি লিখি মই মূল ভাৱটো লিখি দিয়া আছিলে। গতিকে তোমালোকে সেইটো ভিডিঅ' চালে এই মূল কথাখিনি পাই যাবা। ঠিক আছে, এতিয়া চোৱা, নেক্সট প্ৰশ্ন আমাক কি দিছে, উত্তৰ দিয়া। ক, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে, ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে? এই ম আখৰটো বোলে কবিতাটোত আমাৰ 20 বাৰ ব্যৱহাৰ হৈছে। ধৰিব পাৰিছে নহয়, ম আখৰটো মানে যেনেকৈ অসম শব্দটোত ম আছে, আমাৰ শব্দটোত ম আছে, ৰূপহীটোত ম নাই, অসমত আছে ম, আমাৰত ম আছে, ঠিক তেনেদৰে এনেকৈ ক'ত আছে চাবা, অসমত আছে, ইমানত আছে, মাটিত আছে। ঠিক তেনেদৰে মই এই বস্তুকেইটা লিখি ৰাখিছোঁ। ৰ'বা, লিখি ৰাখিলোঁ। এইয়া, এতিয়া চাবচোন, প্ৰথমে আমি ম আখৰটো ব্যৱহাৰবোৰ চাওঁ আহা। আখৰটো 20 বাৰ যে ব্যৱহাৰ হোৱা বুলি ক'লা, 20টা উলিয়াব পাৰোঁ নে নোৱাৰোঁ চাওঁ আহা। চোৱা, আমি অসম, আমাৰ, অসম, ইমান, মাটি, তোমাৰ, আমাৰে, মহুৰা, মাঘত, লখিমী, পৈয়াম, ৰামধনুৰে, তোমাৰেই, তোমাৰ। ঠিক আছে, মৰমবোৰ, মিলন, জন্ম, মৰো, পাম, মধুৰ সমাৱেশ। ঠিক আছে, ইয়াৰ প্ৰত্যেকতে ম আখৰটো আছেনে? এতিয়া আমি ম আখৰটো কেনেকৈ ব্যৱহাৰ হৈ আছে এইটো গম পালোঁ। এতিয়া ইয়াৰ পিছত আমি ৰ আখৰটো উলিয়াবলৈ আমাৰ সহজ হ'ব। এতিয়া ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে লিখিব দিছে ন। এতিয়া আমি চাম যে, আমাৰ গুণৰো ভাৰতৰে দিশৰ বিচাৰিলেও ৰাতি, দেশৰ দৰে ৰসাল চিৰ তোমাৰ পৰিৱেশ ভাৰতৰে দিশৰ আমাৰে মহুৰা ঘূৰে সোণৰ হাতেৰে, আদৰে শৰৎ তৰাৰে আইৰে ভাৰতৰে দিশৰ পাহাৰ কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰমবোৰে লোহিতৰে পাৰক কৰোঁ মৰো মধুৰ ৰূপৰ ভাৰতৰে দিশৰ। এইকেইটা শব্দত ৰ শব্দটো ব্যৱহাৰ হৈ আছে। গতিকে ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ, 10 বাৰ, 11 বাৰ, 12 বাৰ, 13 বাৰ, 14, 15 বাৰ, 16 বাৰ, 17 বাৰ, 18 বাৰ, 19 বাৰ, 20 বাৰ, 21 বাৰ, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47। কিমান বাৰ ব্যৱহাৰ হৈছে? 47 বাৰ। মুঠতে কিমান বাৰ ব্যৱহাৰ হ'ল আমাৰ? 47 বাৰ ব্যৱহাৰ হৈছে। এতিয়া বুজি পাইছেনে? ম আখৰটো কেনেকৈ ব্যৱহাৰ হ'ল, ৰ আখৰটো কেনেকৈ ব্যৱহাৰ হ'ল, হয় নহয়? ঠিক আছে, নেক্সটটো চোৱা যাক কি প্ৰশ্ন দিছে। গীতটিত আকাৰ স্বৰ চিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে, ইয়াত কোনটো কাৰ স্বৰ চিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই? এতিয়া আমি আকাৰবোৰ ক'ত ব্যৱহাৰ হৈছে সেইবোৰ চাওঁ আহা। এতিয়া চোৱাচোন, প্ৰথমতে আকাৰবোৰ কেনেকৈ ব্যৱহাৰ হ'ল সেইটো চাওঁ। 40 বাৰ ক'ত ব্যৱহাৰ হৈছে? প্ৰথমতে আমি আকাৰ চিনটো 40 বাৰ ব্যৱহাৰ ক'ত হৈছে চাওঁ আহা। ঠিক আছে, প্ৰথমতে আমি আকাৰ চিনটো 40 বাৰ ব্যৱহাৰ ক'ত হৈছে চাওঁ আহা। আমাৰ নাই ভাৰতৰে উঠা বিচাৰিলেও ৰাতি, নেপাওঁ ইমান ৰসাল মাটি বিনন্দীয়া তোমাৰ ভাৰতৰে উঠা, বহাগতে আমাৰে আই মহুৰা, মাঘত হাতেৰে আদৰে নিশাই তৰাৰে সজাই আইৰে
ভাৰতৰে উঠা পাহাৰ ভৈয়াম কৰা ৰামধনুৰেই তোমাৰ ভাষাৰ পাৰক প্ৰণিপাত ইয়াতে পাম সমাৱেশ ভাৰতৰে উঠা। এই শব্দবিলাকত কি আছে আকাৰ শব্দটো ব্যৱহাৰ হৈছে। চোৱা এয়া ৰঙা ৰঙা চিন দিয়া খিনিত কি আছে আকাৰ চিনটো আছে। এটা গম পালে নহয় আকাৰ ক'ত ক'ত ব্যৱহাৰ হৈছে কেনেকৈ উলিয়াব লাগে। এতিয়া চাব স্বৰ চিহ্নবোৰ হৈছে আমি জানো যে স্বৰ চিহ্ন কোনখিনি আকাৰ ইকাৰ হস্ৰইকাৰ দীৰ্ঘইকাৰ হস্ৰৌকাৰ আকাৰ হস্ৰইকাৰ দীৰ্ঘইকাৰ হস্ৰৌকাৰ দুঘোকাৰ ৰিকাৰ একাৰ ঐকাৰ ওকাৰ ঔকাৰ। এতিয়া এই ৰিকাৰ শব্দটো ৰিকাৰ চিহ্নটো চিহ্ন হ'ব দেই চিহ্ন এই স্বৰ চিহ্নটো কবিতাটিত এবাৰো ব্যৱহাৰ হোৱা দেখা পোৱা নাই। এতিয়া তোমালোকে চাবা কবিতাটোত দেখুৱাই দিম। আৰম্ভণিৰ পৰা চাই যোৱা ইয়াতে ক'তো কি হোৱা নাই ৰিকাৰ শব্দটো নাই। এটা দুঘৌকাৰ আছে ইয়াতে নাই। এইগিলা হস্ৰইকাৰ দীৰ্ঘইকাৰ আকাৰ দুঘৌকাৰ ৰিকাৰ এইখিনি আছে কিন্তু ৰেভ আছে ৰিকাৰহে কৈছোঁ ৰেভ আছে কিন্তু ইয়াতে কি নাই ৰিকাৰ শব্দটো এবাৰো ব্যৱহাৰ হোৱা নাই। ঠিক আছে। নেক্সট প্ৰশ্ন আমাক কি দিছে এতিয়া বুজি পালা নহয় এইটো কোনটো চিন আমাৰ এবাৰো ব্যৱহাৰ হোৱা নাই ৰিকাৰ। ঠিক আছে আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো ৰিকাৰ চিনটো ৰিকাৰ এই স্বৰ চিহ্নটো কবিতাটোত এবাৰো ব্যৱহাৰ হোৱা নাই। ঠিক আছে। এতিয়া চোৱা গ নম্বৰটো চোৱা গীতটিত থকা ৰ আৰু ৰেৰে শেষ হোৱা শব্দবোৰ লিখা। ইফালে ৰে শেষ হোৱা শব্দকেইটা লিখিব দিছে ইফালে ৰেৰে শেষ হোৱা শব্দকেইটা লিখিব দিছে। চাব মই পাঠটি লিখি ৰাখিছোঁ কিতাপ। এতিয়া ৰে শেষ হোৱা শব্দবোৰ চোৱা এইফালে ৰ কেইটা দিয়া আছে আৰু ইফালে চোৱা ৰে কেইটা দিয়া আছে। প্ৰথমতে আমি ৰ কেইটা চাই লওঁ। আমাৰ এইটো শব্দ আমাক উদাহৰণত দিয়ে আছে আমাৰ এইখিনি দিয়া আছে এই শব্দটো লেখা নাই এই শব্দটো আমি ভৰাই দিব লাগে। ৰঙা ৰঙাটো হ'ল খালী ঠাই আছিল আৰু এই খালী ঠাইকেইটাত আমি শব্দবিলাক ভৰাই দিছোঁ। কিতাপখন স্পষ্ট হোৱা নাই সেইবাবে মই বহীখনত লিখি ৰাখিছোঁ। দেশৰ দেশৰ তোমাৰ তোমাৰ দিশৰ দিশৰ সোণৰ সোণৰ চিৰ চিৰ ভাষাৰ ভাষাৰ মধুৰ মধুৰ পাহাৰ পাহাৰ আৰু এইটো আমাক কিতাপত দিয়ে আছে ৰূপৰ ৰূপৰ। ঠিক আছে। এতিয়া কেইটা এই শব্দকেইটা কিন্তু আমাৰ কবিতাটোত আছে। চোৱা কবিতাত এই শব্দকেইটা আছে চাবা আমাৰ আছে এয়া দিশৰ আছে এইটো দিশৰ এনেকৈ গোটেইকেইটা শব্দ আমাৰ কিতাপত আছে। নেক্সট চাবা ৰে শেষ হোৱা শব্দ ৰে শেষ হোৱা শব্দ ইয়াতে গোটেইকেইটা ৰে দি আছে। এই চাবা ঘৰে ঘূৰে ঘূৰে দৰে দৰে আমাৰে আমাৰে হাতেৰে হাতেৰে হস্ৰইৰে আইৰে আদৰে আদৰে তৰাৰে তৰাৰে ভাৰতৰে ভাৰতৰে লৌহিতৰে লৌহিতৰে আৰু এইটো আমাক দিয়ে আছে মৰমক ওকাৰে বোৰত একাৰেৰে মৰম বোৰে। এইকেইটা হ'ল ৰে শেষ হোৱা শব্দ গঠন হৈছে আৰু এইকেইটা ৰে শেষ হোৱা শব্দ গঠন হৈছে। এই গোটেইকেইটা শব্দ আমাৰ ক'ত আছে কবিতাটোত আছে। চাবাচোন মই দেখাই দিওঁ গোটেইকেইটা শব্দ আছে নে নাই। চ' প্ৰথমটো কি আছে আমাৰ ঘূৰে ইয়াতে ঘূৰে শব্দটো ক'ত আছে চোৱা এইটো ঘূৰে আছে এইটো ঘূৰে মিলিছে দৰে দৰে শব্দটো চাবা এইটো দৰে মিলিছে। তাৰপিছত আমাৰে এই আমাৰে ঠিক আছে হাতেৰে হাতেৰে আইৰে আইৰে বিচাৰা এইটো আইৰে এইফালে আছে
চোৱা অলপ বিচাৰোঁ টাইম লাগিছে আইৰে তাৰপিছত চোৱা আদৰে আদৰটো আমাৰ ইয়াত আছে এইটো আদৰে ঠিক আছে তাৰপিছত তৰাৰে এয়া তৰাৰে ভাৰতৰে ভাৰতৰে লৌহিত্য লৌহিত্যৰে 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 মৰমবোৰে মৰমবোৰে ঠিক আছে বুজি পাইছে এতিয়া গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিলৈ আলোচনা কৰোঁ নেক্সট আমি কি কৰিম ইয়াৰ পিছত আমি বাকী যিখিনি পাঠ আছে সেইখিনি আমি আলোচনা কৰিম ঠিক আছে এইখিনি বহীত লিখিবা তোমালোকে লিখি লৈ ভালকৈ আকৌ এবাৰ চাই ল'বা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু বেল আইকনটো টিপি থ'বা যাতে ন'টিফিকেশ্যনটো তোমালোকৰ পোনপটীয়াভাৱে পাব পাৰা ঠিক আছে থেংক ইউ